এযোৰ মিক্স পাত যোৰা এইটো পিংক হয় কিন্তু পাৰ্পল টাইপৰ পিংকটো মানে ডিপ পিংক লতা ডিজাইনৰ সেইকেইটা যোৰা খুব বেছি বিচাৰে কাষ্টমাৰবিলাকে এয়া চাওক এখন চাদৰখন তেনেকুৱা গল্ডেন গুণাৰ এডাল আৰু কি কয় চিলভাৰ গুণাৰ এডাল এনেকুৱাকৈ দীঘল দীঘল লতা আছে আৰু গোটেইকেইটা তেনেকুৱাকৈ বুটা থাকিব খুব ধুনীয়া হয় কাপোৰযোৰ সেইকেইটা চাইড পটি এইখন হ'ব মেখেলাখনৰ ওপৰলৈকে বুটা আৰু তলত লতা এয়া খুব ধুনীয়া যোৰা ব্লাউজ পিচ চিম্পল হাতত দুই লাইন পটি থাকিব ল'ব পাৰে এযোৰ খুব ধুনীয়া মিক্স পাত যোৰা পেৰট গ্ৰীণ আৰু গ্ৰীণৰ কম্বিনেশ্যন খুব ধুনীয়া মই খুলি দেখাই দিছোঁ চাব যথেষ্ট ধুনীয়া এই ডিজাইনটোত মই বেলেগ কালাৰ আগতে আনিছোঁ এইবাৰ পেৰট গ্ৰীণত কৰা হৈছে এইখন চাদৰ খুব ধুনীয়াকৈ কৰা চাওকচোন কিমান মৰম লগা গোটেই গাত এনেকুৱা সৰু সৰু গল্ডেন গুণা চিলভাৰ গুণা বুটা আঁচলটো খুব হেভিকৈ এইখিনি বেলেগকৈ খুব ইউনিককৈ কৰা এইখন চাদৰ গোটেইকেইটা তেনেকুৱাকৈ বুটা আছে আৰু এইকেইটা চি গ্ৰীণত চাইড পটি এইখন হ'ব মেখেলাখনৰো ওপৰলৈকে কাম থাকিব আৰু এইখিনি মেখেলাৰ তলৰ পৰ্চন আৰু লগতে এইটো ব্লাউজ পিচটো হেভি হ'ব চি গ্ৰীণত হাতত পটিটো কণ্ট্ৰাষ্ট হ'ব খুব ধুনীয়া ল'ব পাৰে এযোৰ গ্ৰে কালাৰ মিক্স পাত যোৰা বডিটো হ'ব গ্ৰে আৰু আঁচলটো পাৰ্পল কালাৰত আছে ভায়লেট হয় একচুৱেলি ডিপ হয় আৰু এইটো গল্ডেন গুণা ৱৰ্ক আৰু ওপৰত জালি নিচিনা চিলভাৰ গুণা ৱৰ্কত আছে মই কাপোৰযোৰ খুলি দেখাই দিছোঁ খুবেই ধুনীয়া যোৰা মিক্স পাত এখন চাদৰ চাওক গোটেই গাত এনেকুৱাকৈ গল্ডেন গুণা চিলভাৰ গুণা বুটা থাকিব এখন চাদৰ গোটেই গাত এনেকুৱাকৈ বুটা আছে ডাৰ্ক গ্ৰে হয় আৰু এইকেইটা চাইড পটি এইখন মেখেলাৰ ওপৰলৈকে বুটা থাকিব কোৱালিটিও বহুত ধুনীয়া এইখিনি মেখেলাৰ তলৰ পৰ্চন আৰু ইয়াৰ ব্লাউজ পিচটো এইটো ভায়লেট চিম্পল হাতত পটি আছে এযোৰ লেভেণ্ডাৰ কালাৰ মিক্স পাত যোৰা খুব ধুনীয়া ইয়াত চিলভাৰ গুণা ৱৰ্ক আছে এইখিনি পিকক গ্ৰীণত গল্ডেন গুণাৰ ৱৰ্কেৰে আঁচলটো খুব হেভিকৈ খুব ধুনীয়াকৈ আৰু মই কাপোৰযোৰ খুলি দেখাইছোঁ এই পিচটো যথেষ্ট ডিমাণ্ডেড পিচ হয় লেভেণ্ডাৰত এনেকুৱা চিলভাৰ গুণা গল্ডেন গুণা বুটা ডাঙৰকৈ এয়া এখন চাদৰ এয়া গোটেই গাত এনেকুৱাকৈ ৱৰ্ক আছে আৰু লগতে এইকেইটা হ'ব চাইড পটি যথেষ্ট ধুনীয়া আৰু এইখন মেখেলা ওপৰলৈকে মেখেলাৰ বুটা থাকিব এয়া এইখিনি মেখেলাৰ তলৰ পৰ্চন ব্লাউজ পিচটো আৰু হেভি হাতত এনেকৈ পটি থাকিব ল'ব পাৰে এযোৰ লেভেণ্ডাৰ কালাৰ মিক্স পাত যোৰা আঁচলটো পাৰ্পল মানে এইটো অকণমান ডিফাৰেণ্ট কালাৰ হয় দেই খুব ধুনীয়া ইয়াত গল্ডেন গুণাৰ এইখিনি কাম এইখিনি চিলভাৰ গুণাৰ জালিৰ দৰে কৰা খুবেই ধুনীয়া এটা যোৰা এইটো যোৰাও আগতে আনিছিলোঁ মই লগালগ চেল হৈ গৈছিলে আকৌ এইটো আহিছে তো ভাল লাগিলে পটককৈ বুকিং কৰিব নহ'লে নাপাব এটা পিচে আছে এইকেইটা এনেকুৱা গল্ডেন গুণা চিলভাৰ গুণাৰ বুটা মীনা আছে আৰু গাত এনেকুৱা সূতাৰ বুটা থাকিব গ্ৰীণ আৰু ব্লু গোটেই গাত আছে খুব ধুনীয়া হয় দেই যোৰাটো ডাঙৰ বুটা সৰু বুটা ঘনকৈ দিয়া আছে এটা চাইড পটি এখন মেখেলাখনৰো ওপৰলৈকে বুটা এইটো লাইট লেভেণ্ডাৰ দেই এখন মেখেলাৰ তলফাল এইখিনি আৰু ব্লাউজ পিচটো মই দেখাই দিছোঁ এইটো ব্লাউজ পিচ হেভি হ'ব হাতত এনেকৈ পটি থাকিব ল'ব পাৰে এযোৰ খুব ধুনীয়া ইউনিক কালাৰৰ মিক্স পাত যোৰা এইটো গল্ডেন কালাৰ টাইপৰ হয় কিন্তু অকণমান বেলেগ টাইপৰ অৰেঞ্জ কালাৰৰ ভাৱ আছে আৰু এইটো হ'ল পিকক ব্লুত আছে এইখিনি আৰু এইখিনি চিলভাৰ জাৰিত আছে মই কাপোৰযোৰ খুলি দেখাইছোঁ খুব ধুনীয়া পিচ হয় এটা পিচে আছে ভাল লাগিলে সোনকালে ল'ব বুকিং কৰিব এইকেইটা এনেকুৱাকৈ গোটেই গাত গল্ডেন গুণা চিলভাৰ গুণাৰ বুটা থাকিব ফুল বডি এইকেইটা এনেকুৱাকৈ গাত আৰু এইকেইটা হ'ব চাইড পটি খুবেই ধুনীয়া যোৰা ল'ব মন গ'লে সোনকালে ল'ব আৰু এইখন মেখেলা ওপৰলৈকে বুটা মেখেলাৰ বহুত হেভিকৈ এইখিনি মেখেলাৰ তলৰ পৰ্চন এতিয়া লাহে লাহে ফেষ্টিভেল ছিজনবোৰ ষ্টাৰ্ট হ'ব আপোনালোকে লৈ ৰাখিব পাৰে এইটো ব্লাউজ পিচটো হেভি হাতত পটি থাকিব ল'ব পাৰে এযোৰ মিক্স পাত যোৰা খুব ইউনিক কালাৰত আছে কালাৰটো মই নামটো একচুৱেলি ক'ব নোৱাৰিম এইবোৰ পাটৰ কাপোৰৰ কালাৰত থাকে পিংক টাইপৰ লাগে অকণমান বেলেগো হয় কালাৰটো খুব ধুনীয়া কিন্তু আঁচলটো কফি কালাৰত কৰা হৈছে চিলভাৰ গুণা গল্ডেন গুণা একদম আনকমন যোৰা লাগিলে এটা পিচে আছে সোনকালে বুকিং কৰিব খুবেই ধুনীয়া ইউনিক কালাৰ আপোনালোকে নিজৰ কাৰণেও ল'ব পাৰে কাৰোবাক গিফ্টো দিব পাৰে এইখন চাদৰ গোটেই গাত এনেকুৱা গছ বুটা থাকিব এইখিনিতো আঁচলটো দেখালোঁ গোটেই গাত এনেকুৱা বুটা আছে কালাৰটো চাওকচোন কিমান ধুনীয়া এইকেইটা চাইড পটি
পিয়ৰ পাটৰ কাপোৰৰ দৰে। এখন মেখেলাৰ ওপৰলৈকে গছ বুটা আছে আৰু এইখিনি মেখেলাৰ তলৰ ভাগ আৰু এইটো ব্লাউজ পিচটো কফি কালাৰ, হাতত এইটো কালাৰৰ পুতি থাকিব। চিম্পল হয় এযোৰ মিক্স পাট যোৰা। এয়া চাব গ্ৰে কালাৰ হয়, খুব ধুনীয়া লাইট গ্ৰে। এনেকুৱা ছেইম যোৰা এটা অকণমান ডিপ গ্ৰেড আছে, এইটো অকণমান লাইট, চ' মই এক্সট্ৰাকৈ এইটো ভিডিঅ' বনাই দিছোঁ চাব। এখন চাদৰখন তেনেকুৱাকৈ ছেইম হয়, লতা ডিজাইন, গোটেই এনেকুৱা দীঘল দীঘল লতা আছে, গল্ডেন গুণাৰ চিলভাৰ গুণাৰ লগত তেনেকুৱা গোটেই গাত বুটা থাকিব। এখন চাওক, ব্লাৰ হৈছে কেমেৰাটো। আৰু এইকেইটা ছাইড পটি। এখন মেখেলাখনৰ ওপৰলৈকে বুটা আছে, তলফালে এনেকুৱা লতা একেই। ব্লাউজ পিচটো চিম্পল হ'ব, হাতত এনেকৈ 2 লাইন পতি থাকিব, ল'ব পাৰে। খুব ধুনীয়া, 2টা পিচ আছে ইয়াৰ, ল'ব পাৰিব। এযোৰ ব্লেক কালাৰ মিক্স পাট যোৰা, লতা ডিজাইনৰ, সকলোৱে বিচাৰি থকা মষ্ট ডিমাণ্ডেড যোৰাটো। এডাল গল্ডেন গুণা, এডাল চিলভাৰ গুণা ৱৰ্কত আছে। এয়া চাওক, এইখন চাদৰ, গোটেই চাদৰখন তেনেকুৱাকৈ বুটা থাকিব এয়া। আৰু এইকেইটা হ'ব ছাইড পটি। খুব ধুনীয়া যোৰা দেই। মেখেলাখনৰো একেবাৰে ওপৰলৈকে কাম থাকিব, তলত লতা। আৰু এইকেইটা ব্লাউজ পিচটো চিম্পল, হাতত পতি থাকিব, ল'ব পাৰে। গ্ৰে কালাৰ মিক্স পাট যোৰা, এয়া চাওকচোন, খুব ধুনীয়া ডিপ গ্ৰেটো। এইটো ছেইম ডিজাইনত লাইট গ্ৰেটো আছে, লতা ডিজাইনৰ। এডাল দীঘল, এডাল চুটি লতা, গল্ডেন এণ্ড চিলভাৰ গুণাত। এইকেইটা ছাইড পটি, এইকেইটা গুটি গাত বুটা এনেকুৱাকৈ থাকিব। পোহৰটোৰ কাৰণে ভালকৈ অহা নাই, এইকেইটা ছাইড পটি। এখন মেখেলাখনৰ ওপৰলৈকে কাম থাকিব আৰু লতা থাকিব, কিন্তু মেখেলাৰ ওপৰলৈকে আছে। আৰু এইটো ব্লাউজ পিচ চিম্পল, হাতত পটি আছে, 2 লাইন, ল'ব পাৰে। এযোৰ মচুৰ দাইলৰ ৰঙৰ মিক্স পাট যোৰা, খুব ধুনীয়া। গল্ডেন গুণা ৱৰ্ক আছে, আচলত চিলভাৰ গুণাৰ জালিৰ দৰেও দিয়া হৈছে, খুব ধুনীয়া। এটা পিচেই আছে, ভাল লাগিলে সোনকালে বুকিং কৰি দিব, কাৰণ এইকেইটা যোৰা নাথাকে মানে, মই নিজাকে জানো, গম পাওঁ। এনেকুৱাকৈ গোটেই গাত বুটা থাকিব, খুব ধুনীয়া। চাওক কিমান ধুনীয়া যোৰা। এইখন চাদৰ, আৰু এইকেইটা হ'ব গোটেই গাত থকা বুটা, গল্ডেন গুণা চিলভাৰ গুণা বহুত ৱৰ্ক আছে। এইকেইটা ছাইড পটি। এইখন মেখেলা একেই, ওপৰলৈকে বুটা মেখেলাৰ। বহুত ধুনীয়া যোৰাটো দেই, বহুত ধুনীয়া। এইখন মেখেলাৰ এইখিনি তলৰ পৰ্চন, ব্লাউজ পিচটোত 2টা পটি দিয়া হৈছে হাতত, ল'ব পাৰে। এযোৰ মিক্স পাট যোৰা, খুব ধুনীয়া। এইটো পিকক গ্ৰীণ বা পিকক ব্লু যিটো কয় সেইটো, খুবেই ধুনীয়া। চাব, মই খুলি দেখাইছোঁ। মষ্ট ডিমাণ্ডেড পিচ এইকেইটা, যথেষ্ট ডিমাণ্ডেড হয়। খুলি দেখাইছোঁ, কালাৰটো কিন্তু ভালকৈ অহা নাই। এনেই পিকক গ্ৰীণ বা পিকক ব্লু যিটো কওঁ সেইটো হয়। এয়া গল্ডেন গুণা, এয়া চিলভাৰ গুণা, লতা আছে আৰু গোটেই গাত এনেকুৱাকৈ বুটা থাকিব। আৰু ছাইড পটি আছে, সেইকেইটা ছাইড পটি। মেখেলা ওপৰলৈকে বুটা আছে চাব, আৰু এইখিনি মেখেলাত তলৰ পৰ্চনটো একেই, লতা থাকিব এয়া। আৰু ব্লাউজ পিচটো চিম্পল, হাতত 2 লাইন পটি আছে, ল'ব পাৰে। এযোৰ গ্ৰীণ কালাৰ মিক্স পাট যোৰা, খুব ধুনীয়া লতা ডিজাইনৰ। কালাৰটো একজেক্ট কালাৰটো অহা নাই, কিন্তু খুব ধুনীয়া গ্ৰীণ হয় এইটো। আৰু ইয়াত এইটো লতা ডিজাইনৰ যোৰা, কালাৰটো অহা নাই দেই, মই আৰু কৈ দিছোঁ। খুব ধুনীয়া, যিটো গ্ৰীণ সেইটো হয়। লতা আছে এনেকুৱা চিলভাৰ গুণা, গল্ডেন গুণাৰ, আৰু এনেকুৱাকৈ গোটেই গাত বুটা থাকিব, সৰু সৰু গল্ডেন গুণা চিলভাৰ গুণা। এয়া গোটেইখন চাদৰখন, আৰু এইকেইটা হ'ব ছাইড পটি। এখন মেখেলাখনৰ ওপৰলৈকে বুটা, তলফালেও এনেকুৱা লতা কেইডাল থাকিব। আৰু ব্লাউজ পিচটো চিম্পল, হাতত 2 লাইন পতি থাকিব, ল'ব পাৰে।